নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমতে উদ্ভাৱন হ'ল এইডছৰ ঔষধ। পুনৰ চৰ্চাত ডাক্তৰ ধনীৰাম বৰুৱা। এইডছৰ ঔষধ উদ্ভাৱন কৰাৰ দাবী চিকিৎসক ডাক্তৰ ধনীৰাম বৰুৱাৰ। ডাক্তৰ ধনীৰাম বৰুৱাৰ এইডছৰ ঔষধে সুস্থ কৰি তুলিলে কেইবাগৰাকী ৰোগী। এই কথা নিজ মুখেৰে স্বীকাৰ কৰিলে এইডছ ৰোগীয়ে। উদ্ভাৱনৰ বিষয়ে সদৰি কৰিলে ডাক্তৰ ধনীৰাম বৰুৱাৰ গৱেষণাৰ লগত জড়িত সহযোগীয়ে। উপযুক্ত সন্মান দিয়াৰ দাবী ডক্টৰ ধনীৰাম বৰুৱাক। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুবিন গাৰ্গ এজন সুবিধাবাদী দালাল শিল্পী। 2 টকাৰ বিনিময়ত এনে মন্তব্য কৰিব পাৰে জুবিন গাৰ্গে। অসমত একমাত্ৰ জুবিন গাৰ্গে বিহু মঞ্চত অশ্লীল শব্দ ব্যৱহাৰ কৰে। জুবিন গাৰ্গক শীঘ্ৰে নিচামুক্তি কেন্দ্ৰত নিব লাগে আৰু নিচামুক্তি কেন্দ্ৰৰ ঠিকনাও দিলে অজাপ নেতা দুলু আহমেদে। জুবিনক নিচামুক্ত কৰাৰ সম্পূৰ্ণ খৰচ বহন কৰিব অসম জাতীয় পৰিষদে। তেখেতৰ 420 চৰিত্ৰৰ বিষয়ে ক'বলৈ আমি বাধ্য হৈছোঁ। জুবিন গাৰ্গৰ কথা জনতাই সকলো জানে, কিন্তু নকয়হে। জনপ্ৰিয় হাৰ্টথ্ৰবৰ নামত এজন মাতাল লোকক নিবিচাৰে অসমৰ জনতাই। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাৰি নাযাব দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই হুংকাৰ। চৰকাৰী আঁচনিৰ সুবিধা সাধাৰণ জনতাৰ পৰা কোনেও আত্মসাৎ কৰিব নোৱাৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সুবিধা দুখীয়া ৰাইজে লাভ কৰিব লাগিব। চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি কৰিলে চৰকাৰে ল'ব উচিত ব্যৱস্থা। মন্ত্ৰী ৰঞ্জিত দাসৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপি চৰকাৰক চেলেঞ্জ দি নিবনুৱাৰ বাবে কংগ্ৰেছৰ বৃহৎ আঁচনি। নিবনুৱা যুৱকক মাহে 3000কৈ ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে কংগ্ৰেছে। কৰ্ণাটকৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কংগ্ৰেছ চৰকাৰৰ যুৱ নিধি আঁচনি। এই আঁচনিৰ জৰিয়তে মাহে 3000কৈ টকা লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে। ইতিমধ্যে আঁচনিৰ শুভাৰম্ভণি কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনৰ সময়ত 5টা প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে। এটাৰ পাছত আন এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে কৰ্ণাটক চৰকাৰে। আৰু ইয়াৰ উপৰিও ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰেও নিবনুৱাক দিছে 2500কৈ টকা। বিজেপি চৰকাৰক চেলেঞ্জ দি নিবনুৱাৰ বাবে কংগ্ৰেছৰ এই বৃহৎ আঁচনি। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। মূল্যবৃদ্ধিৰ মাজতেই ৰাজ্যলৈ বৃহৎ সকাহ। হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে। ঘৰুৱা চিলিণ্ডাৰত 200 টকাকৈ হ্ৰাস পালে আৰু বাণিজ্যিক চিলিণ্ডাৰত 100 টকাকৈ হ্ৰাস পালে। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে এই সুবিধা গ্ৰহণ কৰিছে চৰকাৰে।